পাটকাই কয়লা খনন আৰু ডিব্ৰু চৈখোৱাত অইলৰ খননৰ বিৰুদ্ধে আজি ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চই হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। কোনো কাৰণতে বনাঞ্চল দুখনত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আহিব পৰা ভাবুকিৰ ক্ষেত্ৰত আপোচ নকৰাৰ সংকল্প গ্ৰহণ কৰে। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনত কয়লা খনন কৰি আৰু ডিব্ৰু চৈখোৱাত অইল ইণ্ডিয়াৰ দ্বাৰা খনন কৰি অসমৰ জৈৱ বৈচিত্ৰ্যলৈ ভয়াৱহ অন্ধকাৰ নামিবলৈ কোনো পধ্যে দিয়া নহ'ব বুলি হুংকাৰ সংগ্ৰামী মঞ্চৰ। আমি সন্মিলিত সংগ্ৰামী মঞ্চ কাকপথাৰ যি যৌথ মঞ্চ আমাৰ যোৱা 19 তাৰিখে গঠিত হৈছে, তাৰ উদ্যোগত আমি আজি প্ৰথমটো কাৰ্যসূচী ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই যি খনন কাৰ্যসূচী চলিছে, দিহিং পাটকাইৰ ওপৰত যি অবৈধভাৱে আমি যুগ যুগৰ পৰা খনন কাৰ্য দেখি আহিছোঁ আৰু সেই অবৈধ কাৰ্যসূচীটোকে এতিয়া চৰকাৰে দিহিং পাটকাই বুকুত পুনৰ পৰা কোঠা মাৰিবলৈ বিচাৰিছে আৰু মুক্তভাৱে তেওঁলোকে খনন কাৰ্যৰ যি ব্যৱস্থা কৰিছে সেইটোক আমি তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ আৰু ইয়াত আমি সমগ্ৰ অসমৰ ৰাইজকে দিহিং পাটকাইক ছেভ কৰিবৰ কাৰণে ওলাই আহিবৰ বাবে আমি আহ্বান জনাইছোঁ এনেকৈ। আৰু ইয়াৰ সমান্তৰালভাৱে ডিব্ৰু চৈখোৱাৰ ওপৰত অইল ইণ্ডিয়াক যি আমাৰ মুক্ত খননৰ তেওঁলোকে অনুমতি প্ৰদান কৰিছে তাৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কাকপথাৰৰ পৰা আজি আমি সন্মিলিত সংগ্ৰামী মঞ্চৰ যোগেদি ভাৰত চৰকাৰক আমি এই কথাটো দাবী জনাইছোঁ যে তেওঁলোকে এই আমাৰ অসমৰ যি আমাৰ প্ৰাকৃতিক সম্পদ হিচাপে আছে, যি অভয়াৰণ্য আছে, এইসমূহ তেওঁলোকে শান্তিৰে থাকিব দিয়ক, আন জীৱকুলসকলক শান্তিৰে থাকিবলৈ দিয়ক। ইয়াক যাতে শেষ কৰি মানৱ জাতিটোক যাতে ধ্বংস কৰাৰ পৰিকল্পনা নকৰে তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ।